নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ অসমীয়া মানুহৰ আজি বছৰেকৰ ভোগালী বিহু উৰুকা আৰু এই মানুহজন আহি আছিলে খোজকাঢ়ি বৰ্তা আৰু খুৰা যিয়ে নহওক বাৰু আজি আমাৰ অসমীয়া মানুহৰ মাঘৰ বিহু উৰুকা হয়নে নহয়? হয়নে? আপুনি এজন অসমীয়া মানুহ, মই এজন অসমীয়া মানুহ। আপুনি আজি এই মাঘৰ বিহু উৰুকাৰ দিনটোত আপুনি ক'লৈ আহিছিলে? হয়, ড্ৰাইভাৰ কৰিছিলে নেকি? তাৰপিছত এতিয়া ড্ৰাইভাৰ নকৰা হ'ল। ভৰিখন কি হ'ল? এই ভৰিখন এক্সিডেণ্ট হৈছিলে, মানে এই মানুহজনৰ ড্ৰাইভাৰ আছিলে, এক্সিডেণ্ট হোৱা দেখি মানে এতিয়া একো কৰিব নোৱাৰা হ'ল। আৰু আপোনাৰ এতিয়া জেকেট চেকেটবিলাকো বহুত লেতেৰা, মানে কিয় এনেকুৱা হ'ল আপোনাৰ? আপোনাৰ এনে ঘৰত কোন কোন আছে বাৰু? হয়, ব'লকচোন উঠক, গাড়ীত উঠক। নালাগে, আপুনি খোৱা বোৱা কিবা এটা কৰি ল'ব, কাপোৰ কানি কিবা এটা কিনি দিম আপোনাৰ। বজাৰলৈ আহিছে, তেনে মোৰ লগত আপুনি নাযায়? বিহুৰ দিনা মই কিবা এটা আপোনাক কিনি দিলোঁ হয়। মানে উৰুকাৰ দিনা আপুনি যে এনেকৈ ঘূৰি ফুৰিছে মোৰো বেয়া লাগিল। আপুনি কিবা বজাৰ কৰিবলৈ আহিছিলে? পইচা পাতি কি আছে আপোনাৰ হাতত? মানে টকাটোৱে আছে হাতত আৰু আছে? তেনে আপুনি বজাৰ কৰিবলৈ আহিছিলে, মাছ মাংস কিবা কিনিব নেকি? তৰকাৰী পাচলি কিনিব ন? তেনে মানে এই বৰ্তাৰো মানে আজি উৰুকাৰ দিনা মই তাকে দেখিলোঁ, মানে মানুহজনৰ এনেকুৱা অৱস্থা। তাকে ঘৰৰ মানুহজনীও ভৰি বগা, এখেতৰো মানে এনেকুৱা গতি। ল'ৰা ছোৱালী মানে এনেকুৱা, কি ক'ব। উৰুকাৰ দিনাই মানুহজনৰ অৱস্থাটো দেখুৱাবলৈ যত্ন কৰিলোঁ। মই মানুহজনক লৈ যাওঁ বুলি কৈছিলোঁ, কিন্তু মানুহজন নাযায়। সেইকাৰণে মানুহজনৰ মানে কিবা বজাৰ সমাৰ এটাও কৰিব। মানুহজনে 20 টকা এটা লৈ আহিছে। আজি 20 টকা মানে 1 কেজি মাছৰ দাম 800 700, কিন্তু আজি উৰুকা বজাৰত মানুহজনে 20 টকা লৈ আহিছে। মই আপোনাক কিবা এটা দিওঁ, আপুনি বজাৰ কৰি ল'ব। মোৰ লগত গাড়ীত নাযায় তেনে আপুনি এতিয়া? নাযায় ন? তেনেহ'লে মানুহজনক লগ লৈছিলোঁ মই কিবা এটা কিনি কৰি দিবলৈ, মানুহজন সেইকাৰণে নাযায়। ময়ো উৰুকাৰ বজাৰ, ময়ো মানে বজাৰ সমাৰ কৰি লৈছোঁ, বহুত ভিৰ আছে। আপোনাৰ বজাৰ সমাৰৰ কাৰণে আপোনাক মই কিবা এটা পইচা দিছোঁ, আপুনি বজাৰ কৰি লৈ যাব দেই। তেনে মোৰ মানে আজি বহুতেই মানে কি হয় 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 হয়, মানে কি মোৰো আজি মানে বহুতেই হয় হয়। আপুনি এইটো লওকচোন, কিবা এটা আপুনি কিনি ল'ব, আপুনি কিনি ল'ব দেই। হয় হয়, কি হৈছে চাওক। হয় হয় হয়, তেনে ঠিক আছে। আপুনি উৰুকাৰ দিনা যে মাছ মাংস কিবা অকণ কিনি ল'ব দেই। তেনেহ'লে মোৰ লগত আপুনি নাযায়? কৃষ্ণ কৃষ্ণ, নালাগে নালাগে, আপুনি হ'ব হ'ব হ'ব। তেনে আপুনি মোৰ লগত নাযায় যে, তেনেহ'লে আপুনি বজাৰ সমাৰ কৰি লওক, মই যাওঁ ব'লক। হয় 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 হয়, ঠিক আছে। তেনেহ'লে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। উৰুকাৰ দিনাই মানুহজনৰ বিলয়টো চাওক। উৰুকা বিহুৰ শুভেচ্ছা এটা আপোনালৈও জনালোঁ। আপুনি কিবা এটা কিনি ল'ব, যাব। নেকান্দিব নেকান্দিব দেই। যাওক, হ'ব যাওক, ভগৱানে যাব যাব দেই। ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু লগতে আমাৰ তেজপুৰৰ মানে মাছৰ আজি উৰুকাৰ বজাৰখন তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ। চাই যাওকচোন উৰুকাত আমাৰ কি কি মাছ ওলাইছে দেখি। অ' চিতল কেনেকৈ দিলা? 700। কেনেকৈ লগালা কেজি? কিমান চাইজ? কিমান চিতলৰ এয়া? হা হা, 2 কেজি চাইজৰ ন? 500 কৈছা, 400কৈ দিবা আৰু ন? 400কৈ ল'বা আৰু। এয়া মিছন চাৰিআলিৰ আজি উৰুকাৰ বজাৰৰ মাছৰ দেখুৱালোঁ। চিতল কেনেকৈ লগালা? 400। এইটো কিমান আছে বি গ্ৰেডটো? 5 কেজি ওপৰ। কেনেকৈ কেজি বি গ্ৰেডৰ? 400 ন? আগৰবাৰতকৈ অকণমান দামটো কম ন এইবাৰ? এবাৰ কমিছে বাৰু। আৰু চিতল 600 টকা ন? মানে 500কৈ দিয়া হ'ব ন? ঠিক আছে ঠিক আছে। এয়া মিছন চাৰিআলি বজাৰৰ মানে চিতল।
এবাৰ ডাঙৰ নাই যে বৰালি কিয় বৰালি সাইজবিলাক বহুত সৰু আহিলে বা বৰালি কেনেকৈ কেজি বৰালি আৰু শীতল 600 বৰালি শীতল 600 কৈছে বাৰু ইমান বেছিও নহয় এইটো বাহু কিমান ওজনৰ কানপুৰৰ লোকেল হয় জানো লোকেল ন কেজি কেনেকৈ ক'লে 700 ন লোকেলেই বাৰু বিলৰ নেকি ন এইটো আৰি মাছৰ লগত আনিছে ন আৰি কেনেকৈ দিলা কেজি আৰি 800 ন বাৰু ভালেই হৈছে বাৰু মাছটো দেই বাহুটো ঠিক আছে আমাৰ মিছন চাৰিআলি বজাৰৰ এয়া ব্ৰিগেডটো কৰিয়া বিলৰ কিমান সাইজৰ ব্ৰিগেডটো আপোনাৰ 5 কেজি আছে আৰু এটা আছে 4 কেজি মান কেনেকৈ ব্ৰিগেডৰ কেজি এইটো আপোনাৰ 450 টাকা ঠিক আছে এইটো কোৰ হয় নদী ন নদীৰ কথাকে চাওঁতে মানে পিছলটো লাগি গৈছে যে গম পায় আৰু নদীৰ বুলি পিছলটো চালে গম পায় যে নদীৰ চাই নদীৰ এইটো কেজি কেনেকৈ 900 টকা কেজি কোৱা হৈছে ন 5 কেজি ওজন একে পুৰা মানে বিলৰ আৰু এইটো আঠাটো লাগি গৈছেতো মানে চাৰ লওক অকণমান এইটো ল'লে ন মানে ঠিক আছে এইটো 900 টকা কেজি কোৱা হৈছে 5 কেজি ওজনৰ তাকে দেখুৱাবলৈ যত্ন কৰিলো আৰু বাহুটো কিমান ওজনৰ কেজি 5 কেজি ওজনৰ এইটো আজি মিছন চাৰিআলি বজাৰ উৰুকাৰ মানে মেইন আকৰ্ষণ এইটো এইটো হয়নে নহয় এইটো এয়া বুবুলি আমাৰ কাৰণে বুবুলি দাই আনিছে যদি লাগে মিছন চাৰিআলি বজাৰলৈ উৰুকা বজাৰৰ কাৰণে এসাঁজ বিলৰ আহিব তাকে দেখুৱালো এইটো কেনেকৈ শীতল কেজি বুবুলি দা 600 ন ঠিক আছে আৰু এই ঢলো এয়া যদি লাগে মিছন চাৰিআলি বজাৰত আহিব এপাক বিলৰ গাহৰি দেখিছে নে নাই গাহৰি মেইন হৈছে উৰুকা বজাৰত গাহৰি অকণ নাখালে ভাল নালাগিব নহয় হেৰি মানে এজন অসমীয়া হিচাপে তুমি আজি উৰুকাৰ বজাৰ উপলক্ষে কি ক'ব বিচৰা মানে গাহৰি বজাৰখনৰ চাইডতে তোমাক সুধিছো কোৱা উৰুকা বুলি ক'লেতো বহুত ভাল লগা দিন এটা ভোগালী দিন হয় কাৰণ এই দিনটোত আমি যেনেকেই নহওক ভাল বস্তু এটা খাবলৈ চেষ্টা কৰোঁ আৰু সেইকাৰণে আহিলোঁ বজাৰলৈ তাকে গাহৰি লওঁ অকণমান ভাল মাছ কি ওলাইছে চাই আছোঁ মাছো ল'ম অকণ এনেকৈ চবেই ঘৰৰ পৰিয়ালটোৱে মিলি জুলি ভাল বস্তু খাম আৰু ৰাতিলৈ তাৰপিছত তোমাৰ হেৰি আজি কি কি বনিব উৰুকাৰ মানে আৰি মাছ এটা চাই থৈছোঁ দাম দৰ কৰি থৈছোঁ ল'ম সেইটো আৰু গাহৰি 2 কেজিমান ল'ম ঠিক আছে মুৰ্গী হাঁহ আছে মানে চবৰে অকণ অকণ খাম আৰু গাহৰি মেইন হ'ব মানে আজি ন গাহৰিটো তোমাৰ মেইন হ'ব এয়া তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ গাহৰি বজাৰ মানে একদম উৰুকাৰ মেইন আকৰ্ষণ আজি দেখিছে মিছন চাৰিআলি বজাৰৰ মানে বহুতেই ভিৰ হৈছে আৰু দাদাহঁতে একদম পুৰা কাটি কমাই দিছে কেনেকৈ বেচিলে দাদা কেজি আজি 440 ন 40 টকা এটা বেছি হৈছে নেকি ন 440 ন 40 কুইণ্টেল মাল কটা হৈছে বৰ্তমান 40 কুইণ্টেল ঠিক আছে এয়া মিছন চাৰিআলি বজাৰত মানে মাছৰ একদম ধুনীয়া ভিৰ ভাৰ হৈছে বাৰু এয়া বৰালিও আহিছে বিলৰ বৰালি আহি গ'ল সেইকাৰণে ভিৰ বাৰু হৈছে আৰু মাছো গাঁৱৰ পৰা মানে মাছ লৈ পেলাই বহুত কেইজন ল'ৰা আহিছেতো সেইকাৰণে ভোগালী মানে আনন্দও চলি আছে তাৰে মানে এটা মানে আজি বিহু শুনিবলৈ বিচাৰিম এজন ভাইটি আহিছে মাছ কাটি আছে কাটি থকা ভাইটিজনৰ এটা বিহু বুলি মানে বিহু এটা শুনিম ভাইটি তোমাৰ নামটো জনোৱাচোন কি গণেশ দাস ন হেৰি তোমাক ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু লগতে তুমি এটা এফাৰি বিহু গাই শুনোৱাচোন বাৰু বিহু এটা গাই শুনোৱা বিহু বুলি দিয়া একো নহয় গোৱা বিহু এফাঁকিও মানে গাই দিলে মাছো কাটি আছে বিহু এফাঁকিও গালে তাকে দেখুৱালোঁ চাই যাওক